নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰ ব্লগ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু মই আজি আহিছোঁ ৰাতিপুৱাই ঢেকীয়াখোৱা নামঘৰত, আৰু মই আপোনালোকক দেখুৱাই আছোঁ ইয়াৰ পৰিৱেশটো। আৰু আমি যিহেতুকে শ্ৰীমন্ত শংকৰদেৱ 94 সংখ্যক বাৰ্ষিক অধিৱেশনত আহিছিলোঁ, আৰু এইটো সেইকাৰণে আজি ৰাতিপুৱাই যাত্ৰা কৰিছোঁ আমি ঢেকীয়াখোৱা নামঘৰত, আৰু এইটো যিহেতুকে যোৰহাটতে আছে। আৰু এই যে আপোনালোকে আহি থকা আল্ট্ৰা বাছখন দেখি আছে, সেই বাছখনৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনস্থলীৰ পৰা আহিছে। আৰু এই অধিৱেশনখন অনুষ্ঠিত হৈছিলে সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ যোৰহাটত, মহবন্দা এৰালতলী পথাৰত। আৰু মই আপোনালোকক এইফালে নামঘৰৰ ভিতৰলৈ যোৱা দেখুৱাই আছোঁ, আৰু আমাৰ বাবাইসকল ভিতৰলৈ গৈ আছে, ময়ো গৈ আছোঁ আগবাঢ়ি। মই আপোনালোকক দেখুৱাই দিম শ্ৰী শ্ৰী মাধৱদেৱ ঢেকীয়াখোৱা বৰনামঘৰ। আৰু এইটো নামঘৰৰ স্থাপিত কিমান চনত হৈছিলে সেইটো মই গম নাপাওঁ, অলপ আগত গ'লে গম পাম। যিহেতুকে মই আজি প্ৰথম আহিছোঁ, আৰু যোৰহাটত আহি যদি ইয়ালৈ নাহোঁ হয়তো মোৰ সপোনটো আধৰুৱা হ'ব। সেইকাৰণে ৰাতিপুৱাৰ ভাগত ইয়ালৈ আহিছোঁ। মই আপোনালোকক দেখুৱাই আছোঁ আগবাঢ়ি গৈ থকা। আৰু এইফালে চাওক, ৰাস্তাটোৰ ফালে অলপমান ঘূৰাই দিছোঁ। বাবাইসকল আগবাঢ়ি গৈ আছে, ময়ো গৈ আছোঁ, আপোনালোকক দেখুৱাম মই বাৰু। আৰু চাওঁ ইয়াৰ ভিতৰৰ পৰিৱেশটোনো কেনেকুৱা, যিহেতুকে মই আজি প্ৰথম আহিছোঁ। আৰু ময়ো বৰ্তমান গৈ আছোঁ, আপোনালোকক দেখুৱাইছোঁ এবাৰ। আৰু এয়া চাওক, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ ঢেকীয়াখোৱা বৰনামঘৰ বুলি উল্লেখ কৰা আছে ওপৰত চাইনবোৰ্ডখনত। আৰু প্ৰৱেশ কৰিবলৈ বেছি দূৰ নাই, মোটামুটি 100 ফুট মান আছে। মই আপোনালোকক দেখুৱাইছোঁ। ইয়াৰ ওচৰে পাজৰে দোকান দিছে, ইয়াৰ পৰা আপোনালোকে চাকি বন্তি লৈ যাব পাৰিব ধুনীয়াকৈ। আৰু আমি যিহেতুকে ৰাতিপুৱাৰ সময়ত আহিছোঁ, ঝাৰু মাৰি আছে নামঘৰৰ পদূলিবিলাক, আৰু মই আপোনালোকক দেখুৱাইছোঁ মানুহ যথেষ্টখিনি হৈছে আজি। আৰু ওচৰতে যিহেতুকে অধিৱেশন আছিলে, সকলোৱে এই নামঘৰটো পৰিদৰ্শন কৰিবলৈ আহিছে। আৰু ইয়াত ফটো উঠা মানুহ যথেষ্টখিনি হৈছে। মই আপোনালোকক পৰিৱেশটো এবাৰ দেখুৱাই দিছোঁ। আৰু এয়া চাওক, কি ধুনীয়াকৈ দেখুৱাই দিছোঁ আপোনালোকক অলপমান জুম কৰি। আৰু এইবাৰ মই যাব বিচাৰিম এই নামঘৰটোৰ ভিতৰৰ পৰিৱেশটোনো দেখিবলৈ কেনেকুৱা, আৰু মই আপোনালোকক অলপমান দেখুৱাই দিম। আৰু ইয়াত ইয়াত শ্ৰী শ্ৰী মাধৱদেৱ ইয়াতে আহিছিলে, সেইকাৰণে ইয়াতে হয়তো এই নামঘৰটো স্থাপন কৰিছে। আৰু নামঘৰটোৰ নাম শ্ৰী শ্ৰী মাধৱদেৱ বুলি উল্লেখ কৰিছে। আৰু আইগৰাকী ভিডিঅ' কৰি থকা দেখা পাই মোক অলপমান হাঁহি দিছে, আমাৰ লগতে গৈছে। আৰু চাওক, বাবাইসকলে ভিতৰত নামঘৰৰ ভিতৰত সেৱা ল'বলৈ গৈ আছে, মই আপোনালোকক দেখুৱাইছোঁ। আৰু নামঘৰৰ যিহেতুকে পৰিৱেশটো বহুত বেছি ধুনীয়া, সেইকাৰণে ইয়াত ফটো উঠি আছে, মই আপোনালোকক অলপমান দেখুৱাই লৈছোঁ। আৰু এইবাৰ মই ভিতৰলৈ সিফালে যাম, আৰু ইয়াত জোতা চেণ্ডেল খুলি থৈ যাব লাগিব আপোনালোকে। আৰু ময়ো যিহেতুকে এই নামঘৰটোত প্ৰথমবাৰলৈ আহিছোঁ, আৰু সেইকাৰণে দেখিবলৈ বহুত বেছি ভাল লাগিছে। ময়ো ইফাল সিফাল কৰি অলপ চালোঁ, নামঘৰৰ পৰিৱেশটো বহুতেই বেছি ভাল লাগিল। অলপ পিছত মই ইফালে নামঘৰত সেৱা ল'বলৈ যাম, কিন্তু তাৰে আগতে মই আপোনালোকক ইয়াৰ চাৰিওফালৰ পৰিৱেশটো এবাৰ ভালদৰে দেখুৱাই দিম, দেখিবলৈনো কেনেকুৱা। আৰু মই বৰ্তমান গৈ আছোঁ নামঘৰটোৰ কাষেৰে থকা এটা ব্লক পৰা ৰাস্তাৰে, সেইফালে আগবাঢ়ি যাম। সেইফালেনো কি আছে মই আপোনালোকক দেখুৱাই আছোঁ। আৰু মই আজিয়ে প্ৰথম আহিছোঁ, সেইকাৰণে মই এইফালে চাবলৈ গৈ আছোঁ। আৰু সেইফালে এটা ডাঙৰ ঘৰ দেখিছোঁ, হয়তো সেইটো নামঘৰে নতুনকৈ নিৰ্মাণ কৰি আছে, সেনেকুৱা হ'ব পাৰে। আৰু বাবাইসকলে চাকি লৈ সিফালে আগবাঢ়ি গৈ আছে, সেইকাৰণে মই ভাবিলোঁ নিশ্চয় কিবা এটা আছে সিফালে। আৰু এইখন চাওক, ধুনীয়াকৈ ফুলৰ বাগিচা সজাই থৈছে, আৰু চাৰিওফালে ফেঞ্চিং লগাই দিছে, গৰু ছাগলী সোমাব নোৱাৰে।
আৰু এয়া চাওক এইটো হয়তো নামঘৰে হ'ব নতুনকৈ নিৰ্মিত কৰি আছে আৰু ইয়াত এখন ফলক আঁৰি থোৱা আছে ফলকখনত কি লিখা আছে বা সৰ্বানন্দ সোণোৱাল দেৱে মানে এইখন মানে নামঘৰটো হয়তো দিছে আৰু ইয়াৰ ওচৰতে এটা পুখুৰী আছে ধুনীয়াকৈ বেৰিকেড দি দিছে চাবলৈ খুব ধুনীয়া আৰু চাৰিওফালে ঘূৰিব পৰাকৈ মানে ফেন্সিং দি দিছে আৰু এই যে ফুলৰ বাগিচাখন আছিলে মই এই ফুলৰ বাগিচাখনৰ সাইডেৰে অলপমান কাষে কাষে ঘূৰি গৈ আছোঁ আৰু ইয়াত বহিবলৈ ধুনীয়াকৈ লোহাৰ চকী সজাই থৈছে আৰু এইবাৰ মই আহিছোঁ আমাৰ ইফালে ঢেকীয়াখোৱা বৰনামঘৰৰ এইফালে আৰু বাইসকলে আমাৰ মানে সমজুৱাভাৱে চাকি লৈ গৈছে মই আপোনালোকক অলপমান ওচৰৰ পৰা দেখুৱাই দিছোঁ আৰু ইয়াত ময়ো যাম সেৱা ল'বলৈ আৰু এইকেইগৰাকী বাবাইসকল মোৰ লগতে গৈছে অলপমান জুম কৰি দেখুৱাইছোঁ ওচৰৰ পৰা আৰু সকলোৰে মানে স্মৃতি হৈ থাকক সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ আপোনালোকক মই দেখুৱাই আছোঁ আৰু মই বৰ্তমান গৈ আছোঁ নামঘৰৰ ভিতৰলৈ আৰু এইবাৰ মই মানে ঢেকীয়াখোৱা নামঘৰত প্ৰৱেশ কৰি আছোঁ আৰু মই আপোনালোকক সেইফালে দেখুৱাইছোঁ নামঘৰটোৰ পৰিৱেশটো আৰু এয়া চাওক ইমান সুন্দৰ চাৰিওফালে মানে টাইলছ লগাই থৈছে আৰু আমি ইয়াত আজি মানে সেৱা ল'ম সমজুৱাভাৱে আহিছোঁ যিহেতুকে মানে একেলগে সেৱা ল'ম আৰু মই আপোনালোকক তোমাৰ নামঘৰৰ পৰিৱেশটো দেখুৱাই দিছোঁ আৰু এই নামটো যে মানে ঢেকীয়াখোৱা নামঘৰ যিটো মানে বেছি সেইটোৰ বিষয়ে অলপমান এজন বাপে মানে আপোনালোকক অলপমান জনাব মই আপোনালোকক দেখুৱাই আছোঁ আৰু ইয়াত মানে সেৱা জনাম আৰু আপোনালোকে দেখি আছে নহয় সেৱা লৈ আছে আৰু সেৱা লোৱাৰ আগত অলপমান মানে এইফালে বাহিৰৰ মানে চাইডটো অলপমান চাই ল'ম মানে কেনেকুৱা দেখিবলৈ যিহেতুকে আজি প্ৰথম আহিছোঁ ভাল লাগিছে বহুত মানে কি ক'ম আৰু ভাষা নাই আৰু ৰাতিপুৱাৰ সময়ত মানে ইয়াত যথেষ্টখিনি ভকত বৈষ্ণৱ আহিছে সেৱা ল'বলৈ আৰু ইয়াত এগছি বন্তি আছে আৰু বন্তি গছি মানে দিনে ৰাতি জ্বলি থাকে আৰু বাপে কোৱা দুআষাৰমান বক্তব্য মই আপোনালোকক দাঙি ধৰিছোঁ শংকৰ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাটত অনুষ্ঠিত হোৱা 94 সংখ্যক অধিৱেশনলৈকে আহিছিলোঁ আহি আমি শেষৰ দিনা আমাৰ অধিৱেশনস্থলীৰ ওচৰতে থকা ঢেকীয়াখোৱা নামঘৰলৈকে আহিলোঁ এই ঢেকীয়াখোৱা নামঘৰ এইকাৰণে আহিছোঁ আমি আমাৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ পুৰুষজনাই ইয়াতে ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত আহিছিলে আহি ইয়াতে এঘৰত মানে ঢেকীয়াৰে ৰাতি এসাঁজ খাইছিলে আৰু সেই পবিত্ৰ সেই শব্দটোকে বা সেই পবিত্ৰ অভিধাকে মানে ৰক্ষা কৰি আমাৰ ইয়াৰ ভক্তবৃন্দই ইয়াতে এটা নামঘৰ প্ৰতিষ্ঠা কৰিছিলে আৰু এই নামঘৰটোৰ সেই ঢেকীয়াখোৱা শব্দটোৰ পবিত্ৰ অভিধাৰে ইয়াৰ নামটো ৰাখিলে ঢেকীয়াখোৱা নামঘৰ এই নামঘৰ প্ৰতিষ্ঠা হৈছিলে স্থাপন হৈছিলে 1550 খ্ৰীষ্টাব্দত আৰু ইয়াৰ যিটো পৰিৱেশ সঁচাকৈ দৃষ্টিনন্দন আৰু 1450 খ্ৰীষ্টাব্দ হেৰি শতাব্দ আমাৰ 1450 খ্ৰীষ্টাব্দ
গতিকে আমি ইয়াত আহি খুবেই ভাল লাগিছে আৰু ইয়াৰ ভক্তসকলৰ যিটো পৰিচালনা সঁচাকৈ অনন্য সুন্দৰ, সঁচাকৈ শলাগ কৰিবলগীয়া। আৰু আমাৰ পৰৱৰ্তী ভকতসকলৰ কাৰণে, পৰৱৰ্তী অসমীয়া সমাজৰ কাৰণে, হিন্দু সমাজৰ কাৰণে সঁচাকৈ এয়া আদৰ্শনীয় আৰু অনুকৰণীয় মানে বুলি ভাবিছোঁ আমি। আৰু ইয়াৰ যিটো পৰিৱেশ, এই পৰিৱেশে সঁচাকৈ আমাৰ অন্তৰৰ যিবোৰ দুৰ্বাসনা আছিলে বা কিবা পাপ বাসনাও যদি আছিলে, কিবা মলিনতাও যদি আছিলে, সকলোখিনি আজি এই পৰিৱেশে আমাক ধুই নিকা কৰিছে। আৰু আমি ইয়ালৈকে আহি এইখিনিয়ে পবিত্ৰ সংকল্প লৈ যোৱাটো আমাৰ উচিত হ'ব সকলোৰে, যে আমাৰ মানে এই ভক্তি ধৰ্মৰ কাৰণে আমাৰ যিসকল ইয়াত কৰ্মচাৰী, যিসকল সেৱক সেৱিকা আছে, তেওঁলোকৰ জীৱন যৌৱন সমস্ত ভগৱন্ত কৃষ্ণৰ বা গুৰুজনাৰ যিটো নাম ধৰ্মৰ যিটো দৰ্শন আছিলে, সেই দৰ্শনক মানে বহুল প্ৰসাৰৰ নিমিত্তে তেওঁলোকে যিটো ত্যাগ স্বীকাৰ কৰিছে, তেওঁলোকৰ জীৱন আৰু যৌৱন উৎসৰ্গা কৰিছে, সঁচাকৈ ই আদৰ্শনীয়। এই আদৰ্শক আমি লৈ যাতে আমাৰ পৰৱৰ্তী জীৱন আমি অতিবাহিত কৰিব পাৰোঁ, লগতে আমিও যাতে এই আদৰ্শৰ আলোকিত হৈ পৰৱৰ্তী প্ৰজন্মৰ কাৰণে আমি যদি আলোক বিলাব পাৰোঁ, তাৰ কাৰণে আমি এটা বৃহৎ সংকল্প লৈ যাব লাগিব ভাবিছোঁ। আৰু সেই সংকল্প আমি নিশ্চিতভাৱে লৈ যাব লাগিব। লৈ গ'লেহে ইয়ালৈকে অহাৰ যিটো মানে তাৎপৰ্য, যিটো অৰ্থ, যিটো মানে উদ্দেশ্য, লক্ষ্য, সেইখিনি নিশ্চিতভাৱে সফল হ'ব। আমি এইখিনিকে এতিয়া মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ থাকিলেও বক্তব্য ৰাখিছোঁ বা এইখিনিকে সেৱাৰে নিবেদন কৰিছোঁ। ধন্যবাদ।